চিলাৰাই দেৱৰ যিটো নেকি জন্মতিথি আজি BPF দল লগত আমাৰ কোচ ৰাজবংশী জাতীয় কোষে আজি কোকৰাঝাৰৰ চহৰত মানে খুব উষ্ম উল্লাসেৰে এই তেখেতৰ জন্মতিথি আমি পালন কৰিছোঁ আৰু হয় আমি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট BPF-এ আজি তেখেতক স্মৰণ কৰি পেলাই তেখেতৰ বীৰ কথা আমি আমাৰ মাজত আলোচনা পৰ্যালোচনা কৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমি সমগ্ৰ BTC বসবাস কৰা আমাৰ কোচ ৰাজবংশী নাথযোগী আমাৰ আদিবাসী গোৰ্খা বেংগলী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত BPF দলে আজি ভাতৃত্বৰ আমি একে ভাতৃত্ব এনাজৰীৰ মাজত একেলগে আছোঁ বসবাস কৰোঁ বুলি BPF-এ আজি বাৰ্তা দিব বিচাৰিছে। মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰ আমাৰ মাজত আহি তেখেতে বিশেষ কথাবোৰ কৈ গৈছে, বিশেষ ঘোষণাৱলীবোৰ কৈ গৈছে আৰু আগন্তুক দিনত BPF দলৰ লক্ষ্য উদ্দেশ্য এয়াই হ'ব শান্তি প্ৰগতি আৰু একতাই আমাৰ প্ৰতীক আৰু মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী দেৱৰ নেতৃত্বত BPF-এ এয়াই কামনা কৰিছে আৰু এই উদ্দেশ্য আৰু লক্ষ্যবোৰ লৈ পেলাই আমি অনাগত দিনত BTC অথবা বড়োলেণ্ড অঞ্চলৰ শান্তিৰ একতাৰ বাবে আমি কাম কৰি যাম। বীৰ চিলাৰাই দিৱসৰ জন্মদিন কিবা অবজাৰ্ভ কৰা তো ইয়াত আমাৰ BPF দলৰ কোচ ৰাজবংশী চেলে এইটো আজিৰ এই কাৰ্যসূচীটো দায়িত্ব লৈ পেলাই ইয়াত এই সভাটো কৰিছোঁ। খুব ভাল লাগিছে। মুঠতে চবেই জানে বীৰ চিলাৰায়ে গোটেই অসমৰ কাৰণে বা গোটেই নৰ্থ ইষ্টত কেনেকুৱা কাম কৰি আহিছে, লেংগুৱেজৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক, অকল সি যুঁজাৰু নহয়, চব দিশত এক্সপাৰ্ট। সেইখিনি কথা আমাৰ কোচ ৰাজবংশী চেল BPF-ৰ জৰিয়তে আৰু লগৰ আমাৰ চেণ্ট্ৰেলৰ লগতে আমাৰ 515তম চিলাৰাই দিৱস আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমাৰ চেণ্ট্ৰেল BPF অফিচত আজি প্ৰথমবাৰৰ কাৰণে এই উদযাপন কৰা হৈছে। তো আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ চিলাৰাইত এই মালা অৰ্পণ কৰা আৰু তাৰপিছত আছিল আমাৰ চিলাৰাৰ মূৰ্তিত এই বন্তি প্ৰদান কৰা, তাৰপিছত আমাৰ দলৰ যি আমাৰ পতাকা উত্তোলন কৰা আৰু এতিয়া আমাৰ প্ৰগ্ৰামত আমাৰ মুখ্য অতিথি হিচাপে আহিছে আমাৰ BPF দলৰ সভাপতি হাগ্ৰাবা মহিলাৰী ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছুমান বিশিষ্ট ব্যক্তিক, কিছুমান সাহিত্যিক বা কিছুমান আগত ভাল কামৰ লগত জড়িত থকা ব্যক্তিসকলক আমি মানে কোচ ৰাজবংশী চেল BPF-ৰ পৰা আমি মানপত্ৰ শৰাই সম্বোধনা দি আগবঢ়া হৈছে। তো এইখিনি আমাৰ আজিৰ প্ৰগ্ৰাম। মানে আমি চিলাৰাই দিৱস হিচাপে আমি ৰাইজক এটা বস্তুই আহ্বান জনাব খুজিছোঁ। হয়, চিলাৰাই অকল ৰাজবংশীসকলৰ যোদ্ধা নাছিল, চিলাৰাই আছিল এজন বিশ্ব মহাবীৰ যোদ্ধা। সেই যোদ্ধাক যে আজি আমাৰ BPF দলৰ পৰা সন্মান জনোৱা হৈছে, সেইটোৰ কাৰণে মই আমাৰ BPF দলৰ সভাপতি লগতে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি ডেৰাচাঁদ বসুমতাৰী ডাঙৰীয়াক মই আমাৰ কোচ ৰাজবংশী চেলৰ চেণ্ট্ৰেল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।